আহা আকৌ ক্লাছ নকৰি এনেকৈ মন্দিৰলৈ আনিছা যে? ক্লাছ কাইলৈকো কৰিব পাৰিবা। মন্দিৰতো কাইলৈকো আহিব পাৰিম। বছৰৰ প্ৰথম সপ্তাহটো কি সদায় আহে নেকি? বোলা তই ঠিকেই সুধিছিলি, চম্ভালিব পাৰিম নে তাক? মইহে পাৰিম বুলি কৈছিলোঁ। তই নিজকে দুখ নিদিবিচোন দেতি। ভগৱান আছেও, তাৰ একো হ'বলৈ নিদিয়ে ভগৱানে। তই এতিয়াও ভগৱানক বিশ্বাস কৰ? ভগৱান নথকা হ'লে জানো বিষ্ণু মৰাৰ পৰা বাচিলেহেঁতেন? মই কথা ক'ব পৰা হ'লোহেঁতেন জানো? ঠিকেই কৈছ, সকলো প্ৰভুৰে ইচ্ছা, যি হয় ভালৰ কাৰণেই হয়। এতিয়া যিমান যি কষ্ট পাই আছোঁ, সেই সকলোবোৰৰ উদ্দেশ্য হয়তো কিবা এটা বেলেগ। চাবি, সহায় কৰিবা প্ৰভু। রাম রাম কৃষ্ণ রাম রাম রাম। এতিয়া তুমি জ্বলোৱা। মোৰ হয় তুমিয়ে জ্বলোৱাচোন। কি কৰিছা? মানুহে চাই আছে। চকু আছে চাবই। ধৰা কি? বতাহ মাৰিছে, চাকি গছ। লোৱা বাবা, মই তোমাক দিম নহয় মা। এই বা ফুল মোৰ ভাল লাগে, আপুনি তাক বেলেগে পা দিয়ক। ঈশ্বৰে মংগল কৰক দেই। আৰে নাপায়। একো নহয়, আহা। এই ল'ৰা ছোৱালীহালক মোৰ ভাল লাগে। নামটো কি জানো? কি? ৰাজা আৰু ৰাণী। আৰে আহা, ল'ৰা মানুহটোহে একোনো উঠিব নোৱাৰা। একোনো উঠোতে ভাগৰ লাগিলে? নাই লগা। চুট, তোমাৰ আঙুলি নাকলৈ দি নিজে প্ৰমাণ দিলা। মই নাকত আঙুলি এনেই দিব নোৱাৰো নেকি? তুমি মিছা কথা ক'লে এইটো কাম কৰা। মুঝে अच्छी तरह से पता है। এই কি কৰা? ভয় খাইছা? পৰি যোৱা হ'লে? মই কিন্তু তুমি মোৰ ওচৰত থাকিলে একেবাৰে ভয় নকৰো। জানো মোৰ ৰাজাই মোক বচাবই। रूठ न जाना तुमसे कहूँ तो मैं इन आँखों में जो रहूँ तो। কি হ'ল? এইটো কথা দেখোন মোক বনাই নেকি? মোৰ ভয় লগা হৈছে ৰাণী। ভয় মতলব ডৰ? কিয়? আমি এতিয়া হাই ছেকেণ্ডেৰী পঢ়ি আছোঁ। আমি এতিয়াও মেচিয়ৰ হোৱা নাই বুলি বেলেগতো ক'বই। আমিও জানো। কি জানা? একো নাজানা। মই জানো তুমি মেচিয়ৰ্ড হয় নে নহয়। মই মেচিয়ৰ আৰু মই তোমাক ভাল পাওঁ। পাপাহঁতে কিবা ক'ব, তোমাক পলাই লৈ ক'ৰবালৈ গুচি যাম। পাগল হৈছে? তোমাৰ বাবে মই পাগলে। কোনোবাই দেখিব। কি কৰি আছ? কোনোবা আহিছে, ব'লা।
ৰেষ্টুৰেণ্ট নুখোল? কিনো আৰু ৰেষ্টুৰেণ্ট খুলিম। মই ভাবিয়ে পোৱা নাই সি থানাৰ পৰা ওলাই ক'লৈ গ'ল। সি যাব পৰা চব জেগাতে চালোঁ, ক'তোৱে নাই। তাক বিচাৰিবলৈ মৌজাদাৰৰ ঘৰৰ পৰাও ফোন কৰি আছে। সিহঁতে আকৌ কিয় ফোন কৰিছে? তাই লগাইছে চাগে। বিষ্ণুক ককায়েক বুলি ভাবিছিল নহয় তাই। মোৰ বা তোৰ অনিষ্ট হোৱাটো বিচাৰিলেও বিষ্ণুৰ অনিষ্ট হোৱাটো তাই নিবিচাৰে। এইবাৰ তাক বিচাৰি পালেই মেণ্টেল হস্পিটেলত থৈ আহিম। এনেকৈ আৰু চাই থাকিব নোৱাৰি। সি অহাৰ পিছত ভাবিছিলোঁ নতুন বছৰটোত পুৰণা চব কথা পাহৰি নতুনকৈ চব সজাম, ভাওনা কৰিম, হাঁহিম। কিন্তু ভগৱানে মোক হোৱাটো নিবিচাৰে। মোৰ চকু পানী দেখিলেহে চাগে তেওঁৰ মন ভৰে। আৰু ইমান কোনোবা একেবাৰে চব শেষ কৰি নিদিয়া কিয়? কি ভাবিছা মই শিল? মোৰ বুকুখনে যিমান আহিলেও সহ্য কৰিব পাৰিব। ভিতৰে মানুহটো মই একেবাৰে কপা, ইফালৰ পৰা সিফাললৈ উৰি ফুৰিছো। তলত পৰি জিৰাব খোজো, জিৰাবলৈ নিদিয়া তুমি মোক। তাতকৈ এবাৰতে জ্বলাই শেষ কৰি নেপেলোৱা কিয়? মনে মনে থাকচোন, ৰাস্তা মানুহে শুনিব। শুনাইছে তেওঁ, চবকে দেখুৱাইছে মোৰ এইটো অৱস্থা। কি কি পৰীক্ষা দিব লাগিব মোক কোৱা? কি কি কৰিব লাগিব মই এবাৰ মই চাগে যোৱা জনমত পাপি আছিলো, সেইকাৰণে এই জনমত মোক এনেকৈ শাস্তি দিছে। মোৰ দেউতাক কাহিলা, মাক কাহিলা, মাত কাহিলা, যাক লৈ জীৱনৰ অকণমান হাঁহিম বুলি ভাবিছিলো তাইকো কাহি দিলা। এতিয়া সেইটো মৰাৰ পৰা ঘূৰি অহা বিষ্ণুক জীয়াই ৰাখিছা কিয়? মোক মাৰি পেলোৱা, মাৰা। ভগৱান দেখুৱাইছা। কি ৰং চাবা তুমি মোক? আৰু নাযাওঁ তোমাৰ নুবুজো, নাযাওঁ নামঘৰলৈ, নাযাওঁ তোমাৰ। চন্দ্ৰ, সেইটো কেনেবাকৈ নামঘৰতো থাকিব পাৰে? নামঘৰ কথাটো আমি ভবাই নাছিলো। তোৰ মাত চাব তাতে থাকিব পাৰে। ঐ চন্দ্ৰ, ঐ চন্দ্ৰ ৰচোন, ঐ চন্দ্ৰ ৰ, ময়ো কৈছো ৰ। পৰীক্ষা দি দি ভাগৰ লাগিছে প্ৰভু। পৰীক্ষা শেষ কৰা, সুখ নালাগে, দুখো আৰু নিদিবা। পৃথিৱীৰ ভাৰ হৈছোঁ যদি মাৰিয়েই নিয়া। ৰামৰ ভাও কৰোঁতে নিজকে ৰাম বুলি ভাবি গৌৰৱত বুকু ফুলাই দিছিলোঁ। ভাওনাত কোনোবাই ঈশ্বৰৰ চৰণ চুইছোঁ বুলি ভৰিত চুওঁতে নিজকে তুমি বুলিয়ে ভাবি লৈছিলোঁ কেতিয়াবা। সেইটো পাপৰ বাবে যদি মোক এয়া শাস্তি দিছা, তেন্তে মোক যি মন যায় কৰা। মোক ভালপোৱা মানুহখিনিক কষ্ট নিদিবা প্ৰভু। এই ডেটিটোক কষ্ট নিদিবা।
তুমি মানুহটোৰ ভিতৰখন দেখিছানে নাই মই নাজানো, মই কিন্তু দেখিছোঁ। উশাহ লৈ আছে কাৰণে মানুহটো জীয়াই আছে। আৰু নামাৰিবা, এতিয়া সকলো তোমাৰ ওপৰতে প্ৰভু। কি হ'ল? বিষ্ণুক বিচাৰি পোৱা নাই। বিচাৰি পোৱা নাই মানে? মোৰ লগতে আছিলে, হঠাৎ দৌৰ মাৰিলে। চবতে চালো, ক'তো পোৱা নাই। ইভেন তোমাৰ ঘৰতো চালো, দেউতি আৰু চন্দ্ৰও বিচাৰিছে, ক'তো পোৱা নাই। তাৰ কি হৈছে তুমি জানাই? তাৰ পিছতো তুমি তাক তোমাৰ ওচৰৰ পৰা যাব দিলা কিয়? উফৰাম, গমেই নাপালো, হঠাৎ দৌৰ মাৰিলে সি। তাৰ মনত পৰিলে বাৰু ঘৰলৈ ঘূৰি আহিব। যদি তাৰ মনত নপৰে, কোনোবাই যদি তাক... নাই, মই যাবই লাগিব। এইটো গালৈ তুমি ক'লৈ যোৱা বৈষ্ণৱী? তাক বিচাৰিব লাগিব বিকাশ। আমি চবতে চালো, ক'তো নাই পোৱা। মই অচি ছাৰক ফোন কৰিছোঁ, তেখেতক লগত লৈ চামগৈ। মই কাপোৰটো চেঞ্জ কৰি আহিছোঁ ৰ'বা। নিজৰ ঘৰৰ মানুহবিলাক নোহোৱা হ'লে বৰ বেয়া লাগে। তাক কেনেবাকে ট্ৰাকে চাকে মহতিয়াই লৈ যোৱা নাইতো, নে কাৰোবাৰ লগত মাৰপিট কৰি ক'ৰবাত পৰি আছে? কোনোবাই তাক কিডনেপ কৰা নাইতো? ৰাইট, কৰিব পাৰে তাক কোনোবাই কিডনেপ। কোনোবাই আকৌ তাক কিডনেপ কিয় কৰিব? তুমি সকলোবিলাক মোক চমজাই ইয়াৰ পৰা গুচি যাবৰ বাবে। তাৰ মানে আপুনি বিষ্ণুক? বাহ, তুমি মই ভবাতকৈ বেছি চালাকো। এনেকে জাষ্ট ধৰি দিলা তুমি। তাক মই লুকুৱাই থৈছো। বিকাশ! বিকাশক মাতিবা, বিষ্ণুক আৰু কেতিয়াও উভতাই নাপাবা। তুমি ভালদৰে জানা যে মই কিমান তললৈ যাব পাৰো। এবাৰ বাচি গ'ল বুলি সি বাৰে বাৰে মোৰ হাতৰ পৰা বাচি নাযাব। আপোনাৰ বেমাৰী ল'ৰাটো এনেকুৱা কৰিবলৈ অলপো বেয়া নালাগিল? নাই লগা। তোমাৰ যেনেকে মোৰ ঘৰ মোৰ মৌজা জব্দ কৰি বহি থাকিবলৈ বেয়া লগা নাই, তেনেকে মোৰো লগা নাই। এতিয়া তোমাৰ হাতত দুটাই কাম আছে। তুমি বিকাশক কোৱা যে তোমাৰ নামত মৌজা নালাগে, আৰু মাটিৰ কাগজ পত্ৰবোৰ তুমি কিডনেপৰ জৰিয়তে যিখিনি গাঁৱৰ মানুহক দিছিলা সদায় আনা। তেতিয়াহে চাগে বিষ্ণু উভতি আহিব। তোমাৰ হাতত সময় যথেষ্ট আছে, সম্পূৰ্ণ 48 ঘণ্টা। তোমাৰ হাতত সময় যথেষ্ট আছে, সম্পূৰ্ণ 48 ঘণ্টা। তুমি চিন্তা নকৰিবা, সি ওলাব। মই অচি ছাৰক লগত লৈ বিচাৰিমগৈ। মোজা মোৰ নামত নালাগে। এই সময়ত মৌজাৰ কথা যে মনত পৰিলে ক'লো, মোৰ নামত মোজা কৰিব নালাগে। ধনী, তই এনেকে মাটিত বহি আছ যে? তই অহা আজি পলম হ'ল দেখোন। কাইলৈ নকবি আৰু, কলিজনী বিচাৰোঁতে দেৰিয়ে হৈ গ'ল। ফণী, এই মাটিত বহি থাকিব নাপায়, এই কঠখন ল। মই মুখ হাত ধুই পেলাই মন্দিৰত চাকি বন্তি জ্বলাই আহোঁ। ঐ চন্দ্ৰ, তই ইয়ালৈকে আহ। আহা, এই ফণীৰ লগতে বহি আহ। বেটি,
ভগৱানৰ সন্মুখত এনেকৈ প্ৰাৰ্থনা কৰিলে ভগৱানে সঁচাকৈ শুনেনে? ভগৱানে শুনে নে নুশুনে মই ক'ব পৰাকৈ জ্ঞানী নহয়, কিন্তু মই কি ভাবোঁ জানো, ভগৱানক কৰা প্ৰাৰ্থনা আমাক বিপদৰ লগত যুঁজিব পৰাকৈ শক্তি দিয়ে। মনৰ পৰা বেয়া ভাৱবোৰ আঁতৰাই সকলো যেন ভাল হ'ব, সেইটো বিশ্বাস মনলৈ আনে। মোৰ মনলৈ বিশ্বাস অহা নাই কিয়? তই ভাবিছহে বিশ্বাস অহা নাই বুলি, কিন্তু তোৰ মনলৈ অহা বিশ্বাসখিনিৰ বাবে এনেকে নামঘৰত বহি আছ। পুথিটো তই আগতেও শুনিছ, আজিনো আমি কিয় বহি বহি শুনি আছো? তোক তোৰ বিশ্বাসে বহুৱাই ৰাখিছে। চাবি সকলো ভাল হৈ যাব। হেম সৰস্বতী পদ বিৰচিলা কৃত্য একদিন দেৱগণে চিন্তিলা পাই। ভগৱানে পৰীক্ষা দিব পৰা কেইজনকহে পৰীক্ষা লয়, মনত ৰাখিবি।